ওই ছোৱালী চাবলৈ দাদা জানিলে চাগে নয় বোকা খাতৰে ছোৱালী এজনী হ'লে হ'বগৈ ঐ কিনো বুজাব খুজিছ তই কথাটো কিন্তু বুজিছ মই নৱজনী আহিলে ঘৰ পাতা নিদিয়া হবে মোকে কিবা এটাতো ঘৰতে থাক তই ঘৰ শুনি নৱজনী কাজিতে থাকিলে ভাল বাবা বা বেলেগ গান নাচাই জানো না ময়ো এটা সৰু সুৰা জুবিনে দে গম পা না হয় যে তই জুবিনৰ ভৰিত তলাত বালাখানি হ'ব পাৰবি নে বাদ দে যি এটা কাম কৰোঁ দে আমি কি কাম সেই আমি এখন ডাইলগ প্ৰতিযোগিতা পাতি দিওঁ দে কি কয় আমি দুয়ো থাকলো আৰু দুটা চলি বা এটা চলিক মাতলো না কি ক হ'ব দে মই আছো আৰু গাঁৱৰ চলি বাকীকেইটাক মই কৈ দিম না কি দে বাকীকেইটাক তই ৰাতিপুৱা লৈ আহিবি দে বাকীকেইটাক মানে এটা কাম দিয়া এটা দিয়া দে কালি ৰাতিপুৱা মই 10টা বজাত আহিম এটা চলিক লৈ আইছা দে আছো তই বোলে ডাইলগ প্ৰতিযোগিতা পাতি তাতে অংশ কাম কৰিম বুলি আছো তই কেইটামান ডাইলগ মুখস্থ কৰি লৈ পিছে পুৰস্কাৰ কি দিবি পুৰস্কাৰটো হ'ব দেচোন বেছি দেৰি নকৰোঁ দে আমি ডাইলগ প্ৰতিযোগিতা আৰম্ভ কৰি দিওঁ প্ৰথম মই ডাইলগ আৰম্ভ কৰি দিওঁ ডাইলগটো কওঁতে দে ক চাইকেলৰ হেণ্ডেল বিয়া ঘৰৰ পেণ্ডেল তোমাক আই লাভ ইউ বুলি ক'লে নামাৰিবা চেণ্ডেল কিছুমান ছোৱালীয়ে টকা বা পইচাৰ কাৰণে বুঢ়া বা খুৰাৰ লগতে বিয়া হৈ যায় কিন্তু কিছুমান ল'ৰাই টকা বা পইচাৰ কাৰণে বুঢ়ী বা বুঢ়ী এজনীক বিয়া নাপাতে ততে দেউতো ক'লি যে মোৰ লগত যিকোনো ছোৱালী নাপাতে মই কিয় সংযোগীমাৰ বাহিৰত আছো নেকি বাবা বেলেগ মাৰিছে তই মই কওঁ শুন ধুনীয়া ছোৱালীক কেৱল ধুনীয়া ল'ৰাই থাকে আমিবিলাক কি তোমালোকৰ বিয়াত মাংসৰ জোল বিলাব আছে নেকি আমি কিন্তু মাংসৰ জোল বিলাব থাকো দে মতটো শুন কেতিয়া মই ফুলমিলিং কি জানা খাটাং তই মৰিবি বা তই বোলে ক'ৰ পৰা হাৰাঞ্চে মই নিজে এইবিলাক বনাতে মই আৰু এটা তহঁতক সুধো তহঁতে দূৰে কোনি পাৰা উত্তৰটো দিবি 3খন দৰজাৰ 3টা তলা ইয়াতে এণ্ট্ৰি মাৰিলে সহজে এক্সিট হ'ব নোৱাৰা কি ক সেইটো মই জানো কি জানা এইটো ফেচবুক হোৱাটছআপ আৰু টিকটক বাবা তোৰো যে বেলেগ মাথা দে মই মোৰ ফালৰ পৰা এটা কৈছো দে ভণ্টিসকল তোমালোকৰ নিজৰ সৌন্দৰ্যৰ প্ৰতি অহংকাৰ হ'লে নিজৰ ভোটাৰ কাৰ্ডখন এবাৰ যাই চাই ল'বা এইটো কিন্তু সঁচা কথা দে মই কওঁ শুন সত্য য'ত হাৰি যায় স্ক্ৰীনশ্বটে তাত খেল দেখুৱাই বা মই লাষ্টত এটা কৈ দিওঁ দে কৈ পিনি ভিডিঅ'টো শেষ কৰি দিওঁ আগাবেলা বতৰ ডাউন পিছবেলা লকডাউন জীৱনটো শ্বাটডাউন ৰাতি হ'লে নেট ডাউন তাতে আকৌ কাৰেণ্টটো আপ ডাউন পিছে কেনে লাগিল যদি আমাৰ ডাইলগ বা মিমছ কেইটা ভাল লাগছে সাবস্ক্ৰাইবটো কৰি ভিডিঅ'বোৰ চাই থাকব সদায় ৰাইজ চাই থাকব